আজি মই শিলিখা কেনেকৈ ৰাখে আপোনালোকক ক'ম। এয়া এইটো বৈয়ামত নিমখ দি মেলি 4 দিন বোৱাই থ'লোঁ। বোৱাই মেলি আজি ৰ'দত দিম। এতিয়া এইখিনি ৰ'দত 4 দিনমান শুকাম। শুকাই মেলি তাৰপিছত খাবলৈ ভাল হয়। ভেঁকুৰ হৈ নাযায় নিমখত বোৱাই থ'লে। কিছুমানে বইল কৰি মেলি থয়, কিন্তু মই বইল নকৰোঁ। 4 দিনমান নিমখত বোৱাই মেলি থৈ দিলে মানে ধুনীয়া হয়, খাবলৈ ভাল হয়। এইখিনি শুকুৱাম এতিয়া। এইখিনি আৰু কেইটামান আছে, ইয়াতে বোৱাই মেলি থৈ দিম। আকৌ এইকেইটা আকৌ 4 দিন থৈ মেলি শুকুৱাম। এইখিনি ৰ'দত দি দিওঁ। ৰ'দত দি মেলি আগতে শুকুৱালোঁ অলপমান। এইখিনি শুকুৱাই মেলি থৈ দিছোঁ। বহুত দিন যাব এইখিনি। কেতিয়াবা তামোল চামোল খাবলৈ মন নগ'লে মানে এই শিলিখাটো খালে ভাল লাগে আৰু।